টেমা নামটো কেনেকে পালে? চাধা টেমা দেখিলে মোক যেনেকে মোক খাং খাং লাগে, চাধা টেমা নহ'লে মোক মানে চাধা মোৰ লেটিং হং নহং লাগে। আপুনি চাদা টেমা ক'ৰ পৰা অৰ্ডাৰ কৰে? এইটো কথা। আৰে চাধা টেমা মই কিমান জেগা অৰ্ডাৰ কৰোঁ, ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক, এমাজন, এইবিলাকৰ ফ্লিপকাৰ্ট, কিমানবিলাক জেগা আছে। আপুনি বিয়া পাতিলে নে নাই? এই বিয়া এই 10-12 জনী বিয়া পাতিছিলে, চব চাধা টেমাৰ কাৰণে আহিছে। চাদা টেমা খুব বিখ্যাত নেকি? আৰে বান্দৰ চাধা কি কয় আপুনি? চাধাই চাধা, বান্দৰ চাধা খাব সদায় জীয়াই থাকিব। আপুনি কিহত চাকৰি কৰে? আৰে মই ক'বলৈ লাজ লাগে, কিন্তু লাজ কথা নহয়। মই 13 টকাত মই জুয়ে পাম ভৰাও। হয় কি ডাঙৰ নাম্বাৰ 1 বান্দৰ চাধা। যিয়ে নাখায় সি গৰুকৈ গাধা, আৰু যিয়ে খায় সি সৰস্বতী আধা। গতিকে আপোনালোকে বান্দৰ চাধা খাওক আৰু গৰুকৈ গাধা হওক। আমাৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাত গৈ অৰ্ডাৰটো কৰি ল'ব। আপুনি কি জীৱনত চাদা টেমা নহ'লে চলিব নোৱাৰে নেকি? আৰে মাইকে এৰি থৈ গ'লে মই চাদা টেমা মাৰিব নোৱাৰো, বুজিছে নে নাই? আমাৰ জীৱনৰ একো শান্তি নাই। আমাৰ জীৱনৰ একমাত্ৰ প্ৰধান খাদ্য চাদাই। যি যেনেকে আজি মানুহে যেনেকে পাণ ৰক্ষা কৰে, বান্দৰ চাদা নামটো কেনেকে পালে জানে আপুনি? বান্দৰ চাদা নামটো বান্দৰ টিকাটো ৰঙা, আৰু চাদা খালে যেনেকে উঠটো ৰঙা হয়, অলপ ভিতৰ ফালে চাল নাইকিয়া হয়, ঠিক তেনেকৈ বান্দৰ চাদা নামটো পালে আকৌ। এই চিখৰটো কিয় বেয়া পায়? আৰে এইবিলাক যে মাইকী মানুহে খোৱা বস্তু, এইটো আমি মতা মানুহে মাইকী মানুহে এইবিলাক চুবাই থাকে, মুহুদা এনেকে চুবাই থাকে। আমি এইবিলাক মতা মানুহ চুৱাবলৈ দৰকাৰ নাই, আমি লৈ থাকিম, লৈ ঘূৰি ফুৰিম। চুবাই ঘূৰি ফুৰে নেকি খা চুবাৰ নিচিনা? আপোনাৰ বিয়াত মানে এক্সট্ৰাকে কি খুৱাইছিলে? এক্সট্ৰা হয়। চাধা খাম। চাধাই আমাৰ জীৱনৰ প্ৰধান খাদ্য। চাধা নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। কি কথা কয় আপুনি? চাধা খাব, চাধা খাই দেহৰ কাৰণে ভাল। মদ খালে আপুনি মৰিব পাৰে, চাধা খালে আপুনি নমৰে। শুনিছো বোলে চাদা খালে কেঞ্চাৰ হয়। কি কেঞ্চাৰ হয়? আমি বিলাক খাই আছো ইমান দিনকে, আমি ইমান দিনে খাই আছো। ক'ত হ'লে ক'ত কিবা হৈছে নেকি? নাই হয় বাৰু। কেঞ্চাৰ কথা কয়। নাম্বাৰ 1 চিঙৰা খাওক, এচিডিটি হওক। ষ্টুডিঅ'ত যে আপুনি আহিছে, হয়, আহি থাকোতে আপুনি কেইজনী ছোৱালী দেখিছে? সেইখিনি মানে এই দুজনীমান বেলচাইডত থকা বুঢ়ী দুজনীমান দেখিছিলো। বুঢ়ীহে নেকি? হয়, এনেই আপোনালোকে গাঁৱত ছোৱালীয়ে নাই, চব বুঢ়ী অকমান ধৰ বুঢ়ী সমানক কোনে চাই গৈ? তাকেইতো বুঢ়ীকে এতিয়া চাব লাগিব। পকা দাই চৰি মাইকী বোৱাৰী মানুহ বুঢ়ী মানুহৰ দাঢ়ি নাথাকে। এতিয়া মই সীতাৰ পৰা আহোঁতে নহয় হাগিছিলোঁ ঘৰত, হাগোতে মই নাহিম বুলি ভাবিছিলোঁ, একে 19 ঘণ্টামান হাগি আছো, গম পালেনে? আপোনাৰ হেৰি লেট্ৰিন কেইকেজিমান ওলায়? নক'বই, এপুৱা নোলায়। এপুৱাও নোলায়? এটুকু নোলায়হে। এতিয়া মই কলকাতাত ডিব্ৰুচোৱাত গৈ আছিলোঁ। হয়। তাত এজনী মই মাইকী মানুহ দেখিলোঁ। মাইকী মানুহজনীয়ে ঠিক এনেকৈ তাৰমানে গাই আছিলে। মই ৰ'ব নোৱাৰিলোঁ। এই মাইকী মানুহজনী ওচৰত গৈ একদম ফালি দিছোঁ, নাচি দিছোঁ। তাৰমানে বেলেগ ফালা নাই, নাচিছোঁ তাৰমানে পুৰা। ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ, এমাজনৰ পৰা আনিছিলোঁ। এতিয়া যদি ঘনীয়ে যদি নেপায় কি হ'ব এতিয়া? কি হ'ল মানে? কি হেৰাল বা? এই বস্তু এটা হেৰুৱালে। কি বস্তু? বস্তু এটা হেৰুৱাল। কি বস্তু? হেৰুৱাল বুলি কৈছো নহয়। ক'লেহে মই অকমান হেল্প কৰি দিব পাৰিম। তুমি এইবিলাক একো নাজানা, বস্তু এটা হেৰুৱাল বুলি কৈছো ন, বস্তু এটা হেৰুৱাল। কি বস্তু এনেই মোক কওকচোন আপুনি। সেই বস্তুৰ কাৰণে মোৰ এতিয়া মাইকীজনী যাব গৈ দিয়া। বস্তুটোৰ নামটো কওক। ইমান দূৰৰ পৰা আনিছিলোঁ মই, মাৰ্চালে গম বুলি কৈছে মোক এতিয়া। ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ এইটো। কি বস্তু? এমাজনৰ পৰা আনিছিলোঁ। আৰে ইনষ্টাগ্ৰামৰ পৰা আনিছিলোঁ। কি বস্তু সেইটো কওক। টুইটাৰৰ পৰা আনিছিলোঁ। কি বস্তু? ফ্লিপকাৰ্টৰ পৰা আনিলোঁ। কি বস্তু এনে? কি বস্তু? মোৰ চাধা টেমা হেৰুৱালে। চাধা টেমা? সেইটোকে অথনিৰ পৰা সুধি আছো, বেঙা বেঙি কম কৰি আছে। সেইটো কাৰণে মোৰ এতিয়া মাইকীজনী যাব গৈ দিয়া। বিচাৰক। কি কৰিবা? এই পকেটত আছে নেকি চাওক, পকেটত আছে নেকি চাওক। পকেটত।
এইটো পালো বে পকেটতে থাকি এনেও বিচাৰি ফুৰিছে চৰি দাদা ক্ষমা কৰিব মাইকেল যেনে বাচিলে আৰু হ'ব দা দাদা ৰ'বকচোন ৰ'বক হা এই শৈশৱখিনি আপোনাৰ নেকি হয়খিনি হয় আৰে মোৰ এবে যদি গজা নাই যে নহয় মানে মই আজি 19 দিনকে হ'ল চাই আছো গুটি অহা নাই কিয় নাজানে চাহ কমকে মাৰিছে চাগে নহয় মই হাগি ৰুইছিলো কি ৰুইছিলে হয় বাগৰি ৰুইছিলো শুই ৰুইছিলো বহি ৰুইছিলো কিয় কাৰণে নগজিলে জানো মই নাজানো ঠিক নাই ভগৱানে চাগে মোটা নাই মুতিব এদিন মুতিব হে ভগৱান আপুনি মুটি শৈশৱখিনি বচাওক আপোনাক কামনা কৰিছো নাম্বাৰ 1 বান্দৰ চৰা যে দেখায় সি গৰুক কৈ গাধা বান্দৰ চৰা নহ'লে মাইকী নহয়